নমস্কাৰ কৃষক বন্ধুসকল, ছায়া লাইফষ্টাইলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাতিটোৱে গোটেই ফাৰ্মতে কটালোঁ, কাৰণ আজি মোৰ প্ৰথমজনী মাইকী যোনজনী মই এআই কৰিছিলোঁ, সেইজনী তাৰিখ আছিল আজি। তো ৰাতি 2:30মান বজাত গাহৰি পোৱালি দিছে। বৰ্তমান সুস্থ হৈ আছে আৰু টোটেল 7টা পিগলেট দিছে আৰু আপোনালোকক দেখুৱাই আছোঁ। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মই আগতো কৈছিলোঁ যে আপোনালোকক এআই ৰিজাল্টটো দেখুৱাম বুলিকৈ, আৰু এআই ৰিজাল্টটো বৰ্তমান আপোনালোকৰ সন্মুখত আহি গ'ল। আৰু 7টা পিগলেট হৈছে, এতিয়া প্ৰথমবাৰ পোৱালি দিছে আৰু বাকী এজনী আছে, আৰু এইটো 5 দিন পিছত 5 ডিচেম্বৰত দিছিলোঁ, আৰু এইটো এইজনী মোৰ 1 ডিচেম্বৰত দিছিলোঁ, এআই কৰিছিলোঁ। আৰু সেইজনী এতিয়া 5 দিনমান পাছত জগিব। বৰ্তমান এতিয়া আপোনালোকে দেখিছে আকাশ এতিয়া বৰ্তমান 5টা বাজিছে ৰাতিপুৱা, আৰু লাহে লাহে এতিয়া ৰাতিপুৱা হৈছে আৰু এনেকৈ মই পোৱালিৰ কাৰণে প্ৰথমতে ইয়াতে মই ক্লিপ ৰুম বনাইছিলোঁ, লাইট লগাই দিছিলোঁ, আৰু এনেকৈ মই থৈছিলোঁ পোৱালিকেইটা। আৰু সিহঁতৰ এতিয়া বৰ্তমান মই নাড়ীবিলাক কাটি দিছোঁ, আৰু বাকী এতিয়া 2টা কাম আছে, আৰু লবৰিং কৰিব আছে নেচবিলাকত, আৰু দাঁতকেইটা কাটিম এতিয়া ৰাতিপুৱা। এতিয়া অকলে আছিলোঁ, সেইকাৰণে দাদাও আছিল আমাৰ। তো এতিয়া প্ৰব্লেম, এতিয়া ৰাতিপুৱা মই দাঁতকেইটা কাটিম বুলি ভাবিছোঁ। আৰু আপোনালোকক পোৱালিকেইটা দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোৱালিকেইটা দেখিছে আপোনালোকে, পূৰা গাখীৰ খাই আছে। ইয়াতে 7টা পোৱালি আছে, এইটো ক'ৰবাত যাব ওলাইছে। ইয়াতে এতিয়া বৰ্তমান সুস্থ হৈছে, আৰু গোটেইকেইটাকে গাখীৰ খাই আছে এতিয়া বৰ্তমান। আৰু এনে পোৱালি জন্ম হোৱাৰ পাছৰ পৰাই আপোনালোকে পাৰিলে 9 ঘণ্টামান কণ্টিনিউ গাখীৰ খুৱাব লাগে, কাৰণ প্ৰথমৰ গাখীৰটোৱে কলেষ্ট্ৰল বুলি কয়, যিটো গাহৰিৰ গ্ৰথত বহুতখিনি সহায় কৰে। তো মই যেতিয়াৰ পৰা জগিছে তেতিয়াৰ পৰা এতিয়ালৈকে গাখীৰ খুৱাই আছোঁ, আৰু কোনোবাই যদি টোপনিও গৈছে তেতিয়া মই উঠাই সিহঁতক গাখীৰ খাব দি আছোঁ। আৰু এইটো এটা দেখিছে ক'ত যাব ওলাইছে, আৰু এনেকৈ মই ইয়াতে লাইট লগাই দিছোঁ। এইটো ঘূৰি ফুৰিছে এতিয়াৰ পৰাই। এতিয়া জন্ম হোৱা মাত্ৰ কিমান দিন হৈছে, কিমান ঘণ্টা হৈছে, এতিয়া বৰ্তমান 2:30, এতিয়া 5টা, 3 ঘণ্টা 3.5 ঘণ্টামান হৈছে, আৰু এইটো ক'ৰবাত যাবই ওলাইছে আৰু এইটো সময়লৈকে বহুতখিনি ভাল লাগিল। আজি মোৰ প্ৰথমজনী গাহৰি পোৱালি দিলে, আৰু তাৰে এক্সপিৰিয়েঞ্চটোও পালোঁ, আৰু তাকো আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু এইজনী মোৰ 5-6 তাৰিখ জাগিব, আৰু ইয়াৰ এইজনীৰ 5 দিন পাছত মই ছাৰ্ভিচ দিছিলোঁ নিজৰ বৰ্ডেৰে, আৰু এতিয়া বৰ্তমান শুই আছে, আৰু গোটেই গাহৰিবিলাকো শুইয়ে আছে গোটেই। আমি এতিয়া সাৰ পাই আছোঁ, আৰু দেখিছোঁ পোৱালিকেইটা গাখীৰ খাই আছে বৰ্তমান। টোটেল 7টা পিগলেট হৈছে এতিয়ালৈকে, মেল ফিমেল মই চোৱা নাই, মই চাম অলপ পাছত। আৰু পোৱালিকেইটা ঠিকে আছে, হেল্থটো আৰু এনেকৈ মই খেৰ পাৰি দিছিলোঁ গোটেইখিনি। আৰু বাকী গাহৰিবিলাকে কি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ মই একবাৰ। বাকী গাহৰি ইয়াতে এটা শুই আছে, এইটো মোৰ 5 দিনমান পাছত তাৰিখ আছে। ইয়াতে এজনী আছে হেমশ্বেয়াৰ, ইয়াৰো ছাৰ্ভিচ দিয়া হৈছে 26 জানুৱাৰীত। আৰু ইয়াতে 2টা আছে, এই 2টাও ছাৰ্ভিচ দিলোঁ মই অলৰেডি।
এই দুটাও মানে প্ৰেগনেণ্ট হৈ আছে এতিয়া বৰ্তমান। ইয়াতে তিনিটা শুই আছে পুৰা, সাৰ পোৱাই নাই ইহঁতে। ইয়াতে মোৰ পাঠাটো শুই আছে। তো ৰাতিপুৱা হৈছেগৈ আৰু এতিয়া বৰ্তমান আপোনালোকে দেখিছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ আপোনালোকক। আৰু গোটেইখিনি মই ডে বাই মানে প্ৰচেছখিনি গোটেইখিনি দেখুৱাই যাম আগলৈকে আপোনালোকক। প্ৰথমতে এতিয়াতো মানে দাঁত কাটিং, টিথ কাটিং আৰু মানে যিটো মানে নেজ কাটাৰ কাৰণে লবৰিং কৰিব লাগে সেইটো কৰিব আছে কাম। আৰু মানে ডে 4ৰ পৰা মানে আইৰণ, তাৰপিছত ডে 5ত বি কমপ্লেক্স, তো এনেকৈ কণ্টিনিউৱাছ মানে যিদিনা যি দিব লাগে সিদিনা মই দি ভিডিঅ'খিনি বনাই থাকিম। আৰু আপোনালোকে মোৰ চেনেলটো ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।